নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম ভাদ মাহত চলি থাকোঁতে ভুলতো নকৰিব এইকেইটা কাম। বন্ধুসকল, ভাদ মাহত নকৰিব এই 7টা কাম। গতিকে সবিশেষ জানিবৰ বাবে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। এই ভাদ মাহটি হৈছে অতিকৈ প্ৰিয় মাহ, কাৰণ এই মাহটি তেওঁৰ জন্ম হৈছিল। যদিহে ধৰ্মীয় দ্বাৰা চোৱা হয়, তেন্তে এই মাহটি ভক্তি, দান, ধৰ্মীয় গুণানুকীৰ্তন, উপবাস আদি কৰাৰ বাবে অতিকৈ উত্তম সময় হিচাপে মনা হয়। বন্ধুসকল, এই বিশেষ মাহটিত দান ব্ৰত আদি কৰিলে জন্ম জন্মান্তৰ পাপ নাশ হয়। কিন্তু বেদ আৰু পুৰাণৰ মতে এই পবিত্ৰ মাহটিত এনে কিছু কাম আছে যাৰ ওচৰত অধিক ধ্যান ৰখা উচিত, অৰ্থাৎ এনেবোৰ কাম একেবাৰে কৰা উচিত নহয়। গতিকে জানো আহক বন্ধু বান্ধৱীসকল ইয়াৰ সম্বন্ধে। বন্ধু বান্ধৱীসকল, 1 নম্বৰতে হ'ল এই পবিত্ৰ মাহটিত ৰবিবাৰৰ দিনত চাউল সেৱন কৰা পৰা বিৰত থাকক। 2 নম্বৰতে হ'ল এই পবিত্ৰ ভাদ মাহটিত দৈ সেৱন কৰাৰ পৰাও বিৰত থকা ভাল, কাৰণ এই মাহত দৈ সেৱন কৰিলে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। 3 নম্বৰতে হ'ল মান্যতা অনুসৰি ভাদ মাহত গুৰ খোৱা উচিত নহয়, ইয়াৰ দ্বাৰা কণ্ঠস্বৰ বেয়া হয়। লগতে এই বিশেষ মাহটিত তিলৰ তেল খোৱাটো বৰ্জিত কৰা হৈছে, কাৰণ ই আয়ুষৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলায়। 4 নম্বৰতে হ'ল এই পবিত্ৰ ভাদ মাহটিত মানুহৰ ঘৰৰ পৰা দিয়া ভাত একেবাৰে নাখাব, ইয়াৰ দ্বাৰা মা অন্নপূৰ্ণা দেৱী অসন্তুষ্ট হয়। 5 নম্বৰতে হ'ল এই পবিত্ৰ ভাদ মাহটিত মাংস, শাক পাচলি যেনে মূলা আৰু বেঙেনা খোৱা একেবাৰে উচিত নহয়, কাৰণ ই ৰৈছে ইয়াৰ বৈজ্ঞানিক কাৰণ। 6 নম্বৰতে হ'ল এই ভাদ মাহটিত ভগৱান বিষ্ণু ও তেওঁৰ অৱতাৰ প্ৰভু শ্ৰীকৃষ্ণৰ পূজা অধিক মহত্ব আছে। সেইবাবে এই মাহটিত মদ পান, নিচা মাদক দ্ৰব্য আদি পৰা দূৰত থাকিব। 7 নম্বৰতে হ'ল এই ভাদ মাহত নাৰিকলৰ তেল ব্যৱহাৰ কৰা একেবাৰে উচিত নহয়। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।